হেল্ল' এভৰিৱান, কি খবৰ নিশ্চয় ভাল। পিঞ্চি মেকআপ আৰ্টিষ্টৰ অন্য এটা আজি আনবক্সিং লৈ আহিছোঁ। এইটো হৈছে মেকআপ আৰ্টিষ্ট যিসকল বিগিনাৰ আছে, বিগিনাৰসকলৰ কাৰণে ইম্পৰ্টেণ্ট বস্তু, সেয়েহে মই লৈ আহিছোঁ। আৰু মই লিংকটো দি দিম, ডিছক্ৰিপশ্যনত মই দি দিম লিংকটো, তাৰ পৰা ক'ৰ পৰা লৈছোঁ গোটেইখিনি দি দিম। আৰু চাব পাৰিছে এয়া কি লৈছোঁ, গোটেইখিনি দেখুৱাই আছোঁ, চাই থাকক ভিডিঅ'টো। আৰু এয়া দেখা পাইছেনে, পাউডাৰ আমি যেতিয়া মেকআপ কৰোঁ সেইখিনি সময়ত আমি যেতিয়া পাউডাৰ ইউজ কৰোঁ, পাউডাৰ ইউজ কৰাৰ সময়ত এই পাউডাৰটো দি লৈ পিনে আমি পাউডাৰ ইউজ কৰিব লাগে। আৰু মেকআপ কৰি থকাৰ সময়ত আমি আঙুলিত সুমুৱাই লৈ, যাতে মেকআপবোৰ বেয়া নহয়, আঙুলিত আমি সুমুৱাই লৈ পিনে তাৰপিছত মেকআপ কৰোঁ। ফেচত যাতে য'তে ত'তে আঙুলি লাগি বেয়া হৈ নাযায়, ফেচৰ বেছবোৰ বেয়া হৈ নাযায়, সেয়েহে আঙুলিত আমি সুমুৱাই ল'ব লাগে। আৰু তাকে ইমান কম দামতে মই ক্ৰয় কৰিছোঁ, সেইকাৰণে মই ভাবিছোঁ তোমালোককো দি দিওঁ, শ্বেয়াৰ কৰি দিওঁ, আৰু তোমালোকেও ল'ব পাৰিবা। বহুত কম দামতে মই লৈছোঁ। লিংকটো মই দি দিম তোমালোকক ডিছক্ৰিপশ্যনত, তোমালোকে চাই ল'বা আৰু কেনেকুৱা লাগিছে জনাবা। মই ভালে পাইছোঁ, তোমালোকেও ইউজ কৰিবা, কৰি মেলি লৈ পিনে তোমালোকেও ক'বা কেনেকুৱা লাগিছে, কমেণ্টৰ যোগেদি জনাবা। আৰু নতুন যদি ভিডিঅ' যদি চাই আছা তেন্তে মোৰ ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। তেন্তে আৰু দেখিছানে, এয়া সঁচাকৈ বহুত পিচ আহিছে, নহ'লেও 12 পিচমান আছে। বহুত কম দামতে মই কিনিছোঁ, সেইকাৰণে তোমালোককো মই দি দিছোঁ, শ্বেয়াৰ কৰি দিছোঁ, তোমালোকেও ল'ব পাৰা। শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ থাকিল। আৰু কমেণ্ট কৰি জনাবা। তেন্তে আজিলৈ আহিছোঁ ইমানেই, ভিডিঅ'টো আছিলে, আহিছোঁ, বাই বাই।